বৰপেটা সদর থানার অন্তর্গত জনিয়াত সংঘটিত হল এক ভয়ঙ্কর পথ দুর্ঘটনা। দুর্ঘটনাত এজনের মৃত্যু। চাৰিচকীয়া বাহনে পিছফালৰ পৰা বাইক আৰোহীক খুন্দা মৰাৰ ফলত হয় এই ভয়ঙ্কর পথ দুর্ঘটনা। ৰাইজৰ অসাৱধানতা আছে, চৰকাৰৰ নিয়ন্ত্ৰণ নাই আৰু যিবিলাক ই ৰিক্সা বা অন্যান্য গাড়ী আছে কোনো নিয়ন্ত্ৰণৰ মাজত নাই, যধে মধে ইয়াতে ৰখা হৈ আছে, ইয়াতে মানুহৰ। আৰু এটা কথা, PWD হাইৱেৰ ওপৰত যিটো ডিভাইডাৰ আছে দুটা, এটা পশ্চিম ফালৰ পৰা পূবফালে আহিছে আৰু বৰপেটাৰ পৰা যিটো জনিয়াত, এই ডিভাইডাৰ দুটাত কোনো নাই, কোনো এই চিম্বল নাই, কোনো ধৰণৰ ৰেড চিহ্ন নাই, সংকেত চিহ্ন নাই, কণ্টেক্ট চিহ্ন নাই, যাৰ কাৰণে ৰাইজে গাড়ীবিলাক আহোঁতে এক্সিডেণ্ট কৰি পেলায়। এইটো এটা দায়ী। ছেকেণ্ড কথা হ'ল যে ব্ৰেকাৰ থাকিব লাগে দুফালে, জনিয়াৰ দুফালে। এইটো চাৰিআলি, ইয়াতে এটা ব্ৰেকাৰ থাকিব লাগে, পশ্চিমফালে থাকিব লাগে, পূবফালে কিন্তু নাই, যাৰ কাৰণে গাড়ীবিলাক নিয়ন্ত্ৰণহীন হৈ থাকে আৰু নিয়ন্ত্ৰণৰ অভাৱত এনেদৰে এক্সিডেণ্ট হৈ আছে। আমি আশা কৰোঁ যে চৰকাৰে অনতি পলমে এই ডিভাইডাৰবিলাক চিহ্নিত কৰিব আৰু ইয়াতে ব্ৰেকাৰ দুফালে ব্ৰেকাৰ দি যাতে গাড়ীবিলাক কণ্ট্ৰলত থাকে, এইটো কামনা কৰিছোঁ। আজি এক্সিডেণ্টৰ সম্পৰ্কে কি জানে আপুনি জনিয়াত? আমি দোকানৰ সন্মুখত আছিলোঁ, দক্ষিণ ফালে চাই আছিলোঁ যে ল'ৰাটো পিছৰ পৰা খুন্দাই দিছে, পৰি আছে। তাৰপিছত আমি যাই ধৰি মাথাত পানী ঢালি তাৰপিছত তাইক হস্পিটেলত পঠাইছোঁ। তাৰপিছত জানো যে ল'ৰাটো নাই। তাৰ ঘৰটো হ'ল চাপৰা। কেনেকৈ লাগিলে, কিহৰ লগত লাগিছে? চাৰিচকীয়া গাড়ী। কোনফালৰ পৰা আহি আছিলে? গাড়ীটো আহিছিল পূবফালৰ পৰা। আৰু বাইকখনো বাইকখনো পূবফালৰ পৰা আহিছিল।